বড়ো জাতিৰ পিতৃ উপেন ব্ৰহ্মৰ আজি 68তম জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীটো ছাত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছো আৰু এই ছাত্ৰ দিৱসটোৱে অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে ছাত্ৰ দিৱস হিচাপে চৰকাৰীভাৱে তেওঁলোকে যোৱা বছৰৰ পৰা উদযাপন কৰিছে আৰু এই এটা বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো সমগ্ৰ অসমবাসী ভাৰতবাসী আৰু বিশ্ববাসী আৰু বড়ো জনগণক ছাত্ৰ দিৱস উপলক্ষে মই ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো লগতে উপেন ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এটা দিন আছিল যে এটা সময় আছিল আমাৰ ভাষা আমাৰ কলা সংস্কৃতি আমাৰ শিক্ষা আমাৰ অৰ্থনীতি আমাৰ অঞ্চল যি এটা পিছপৰা আৰু আটাইতকৈ মানে এটা পিছপৰা অঞ্চল হিচাপে এটো সকলোৱে গম পাইছিল উপেন ব্ৰহ্মৰ 1986 আৰু 87ৰ সেই সময়ত যি এটা গণতান্ত্ৰিক অহিংস আৰু শান্তিপূৰ্ণ যে আন্দোলন সেই আন্দোলনত আগ ধৰি পেলাই বড়ো আন্দোলন বড়োসকলৰ আত্মপ্ৰতিষ্ঠা ৰাজনৈতিক সাংবিধানিক আৰু গণতান্ত্ৰিক যি এটা আত্মমৰ্যাদাৰ কাৰণে যি সংগ্ৰাম জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক উপেন ব্ৰহ্মৰ যি এটা আহ্বান আছিল বিশ্বৰ বড়োসকলক একত্ৰিত হৈ পেলাই জাতি গঠন জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি তেখেতৰ আহ্বান আছিল ইয়াৰে আজি এটা ফল হিচাপে আমি BSc BTC আৰু BTR তিনিটা আমি শান্তি চুক্তি আমি পাবলৈ সক্ষম হলো আৰু ইয়াৰ যোগেদি আজি BTR ইয়াৰ যোগেদি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু বড়োসকলক যি এটা উন্নত জাতি বা আগশাৰী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন সেই সপোনটো আমি কিছু দূৰ আজি তেখেতৰ আদৰ্শৰে আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জনগণে আগবঢ়াই পেলাই এই স্থানত আমি পাবলৈ সক্ষম হলো তো ইয়াৰ কাৰণে তেখেতৰ যি আধৰুৱা যিবিলাক কাম আৰু সপোন সেইবিলাক আমি সফল কৰাৰ কাৰণে বা সম্ভৱ কৰাৰ কাৰণে পুনৰ আজিৰ দিনটোত আমি সংকল্পবদ্ধ হৈছো আৰু তেখেতৰ যি কৰ্মৰাজি এইটো চিৰযুগমীয়া কৰিম নৱপ্ৰজন্মক আমি আগুৱাই লৈ যাম আৰু আজিৰ দিনটোতে যি ধৰণে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে মৰ্যাদা প্ৰদান কৰিলে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জনগণৰ অসমবাসী হৈ পেলাই আজিৰ এই দিনটোত আমি দাবী জনাইছো আহ্বান ৰাখিছো ভাৰত চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ভাৰত ৰত্নৰে তেওঁক সন্মান দিব লাগে আৰু ভাৰত ৰত্নৰে তেওঁক মান মৰ্যাদা দিব লাগে কাৰণ তেওঁ ৰাষ্ট্ৰ নিৰ্মাণ আৰু পিছপৰা নিপীড়িত শোষিত জনগোষ্ঠীক আগবঢ়াই নিয়াৰ কাৰণেহে কাম কৰিছিল আৰু ৰাষ্ট্ৰৰ স্বাৰ্থতে তেওঁ ৰাষ্ট্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত জনগোষ্ঠী আগুৱাই নিয়াৰ স্বাৰ্থতে তেওঁ কাম কৰিছিল তাৰ কাৰণে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি আমি ভাৰত চৰকাৰক আজিৰ এই দিনটোত আমি দাবী ৰাখিছো